নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা বন্ধু বান্ধৱীসকল। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই প্ৰেজেণ্ট টেন্সৰ ভাগ চাৰিটাৰ বিষয়ে আলোচনা কৰিম। প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগ হৈছে প্ৰথম প্ৰেজেণ্ট ইনডেফিনিট। ইয়াৰ মই গঠন লিখিছোঁ ছাবজেক্ট প্লাছ ভাৰ্ব ওৱান প্লাছ এছ অব্লিক ইএছ বা প্লাছ অবজেক্ট। অবজেক্টৰ প্লাছটো দিব পাহৰিলোঁ, গতিকে ভুল নধৰিব। আৰু এইকেইটা শব্দ যদি থাকে বাক্যটোত ইউজুৱেলি, ডেইলি, অলৱেজ, জেনেৰেলি, উইকলি, মান্থলি আৰু যিকোনো সময়ৰ লগত এভৰি শব্দটো যদি থাকে তেনেহ'লে এই বাক্যটো সদায় প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বা চিম্পল প্ৰেজেণ্ট হ'ব। ইয়াৰ পৰৱৰ্তী বাক্যটো হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য। ইয়াৰ গঠনটো হ'ব ছাবজেক্ট প্লাছ বি ভাৰ্বৰ এম আৰ ইজ থাকিব ইয়াৰ যিকোনো এটা প্লাছ ভাৰ্ব ওৱান প্লাছ ING প্লাছ অবজেক্ট। মই তলত এটা বাক্য লিখিছোঁ আই এম ইটিং এ বেনানা। গতিকে এনেকুৱা ধৰণৰ বাক্যবিলাক আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ক'ম। আৰু ইয়াত মই কেইটামান কিৱৰ্ড লিখিছোঁ। এই কিৱৰ্ডকেইটাৰ দ্বাৰাই যদি নাও, ডোণ্ট শব্দটো যিকোনো শব্দৰ লগত যদি লাগি থাকে, ৱাইট থাকে, হাৰি আপ থাকে আদি শব্দ থাকিলে তেন্তে চকুমুদি আমি কৈ দিব পাৰিম যে এই বাক্যটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য হয়। ইয়াত কোনো ধৰণৰ সন্দেহ নাই। গতিকে এইকেইটা কিৱৰ্ড যদি তোমালোকে মনত ৰাখা তেতিয়াহ'লে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য ধৰিবলৈ তোমালোকৰ আটাইতকৈ উজু প্ৰচেছ এইটোৱে হ'ব। ইয়াতকৈ সহজ পদ্ধতি আৰু ক'তো পোৱা নাযায়। ইয়াৰ পিছৰ বাক্যটো লৈছোঁ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ। ইয়াৰ গঠনটো হ'ব ছাবজেক্ট প্লাছ হেভ অব্লিক হেজ প্লাছ ভাৰ্ব থ্ৰী প্লাছ অবজেক্ট। মই দুটা বাক্য দিছোঁ, যেনে উই হেভ কাম ফ্ৰম স্কুল জাষ্ট নাও, হি হেজ নট মেড হিজ আংকল ফৰ এ লং পিৰিয়ড। গতিকে ইয়াৰ দ্বাৰা আমি গম পাব লাগিব ইয়াত জাষ্ট নাওটো হৈছে কিৱৰ্ড আৰু লং পিৰিয়ডটো নটটো হৈছে ইয়াত কিৱৰ্ড। গতিকে এনেকুৱা ধৰণৰ কিৱৰ্ডবিলাকৰ দ্বাৰা আমি বাক্যটো ধৰিব চেষ্টা কৰিম। ইয়াত মই কিৱৰ্ডকেইটা লিখি দিছোঁ জাষ্ট নাও, ন', য়েট আৰু যদি নট লাগি থকা যিকোনো শব্দ দেখা পোৱা যায় তেন্তে বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'বই। ইয়াত কোনো ধৰণৰ সন্দেহ বা দ্বিধাবোধ কৰিব লগা কথা নহয়। গতিকে টেন্স টান লগাৰ মেইন কাৰণটো হ'ল আমি কিৱৰ্ডবিলাক গম নাপাওঁ। কোনটো শব্দ দেখিলে আমি টেন্সটো কোন টেন্সত পৰিব পাৰে সেই শব্দটো নাজানিলে আমাৰ টেন্স ধৰাত বহুত দিগদাৰ হয়। গতিকে এই ভিডিঅ'টোৰ দ্বাৰাই তোমালোকে নিশ্চয় উপকৃত হ'বা। এতিয়া আমি লাষ্ট অংশটোলৈ আহিছোঁ আজিৰ এই ভিডিঅ'টোৰ। এইবাৰ আহিছোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ গঠন লৈ। ছাবজেক্ট প্লাছ হেভ বিন অব্লিক হেজ বিন প্লাছ ভাৰ্ব ওৱান প্লাছ ING প্লাছ অবজেক্ট। ইয়াত মই বাক্য এটাও লিখি দিছোঁ বৰুৱা হেজ বিন লিভিং ইন দিল্লী ফৰ 5 years। গতিকে এই বাক্যটোত ইয়াৰ মেইন কিৱৰ্ডটো হৈছে ফৰ, আৰু যদি চিন্স থাকে তেতিয়া বাক্য এটাত তেতিয়াহ'লে আমি তাক প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য বুলি ধৰি ল'ম। কাৰণ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ মেইন কিৱৰ্ড দুটা হৈছে চিন্স আৰু ফৰ। চিন্স আৰু ফৰ থাকিলে বাক্য দুটা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয়। তাৰ বাহিৰে আৰু বেলেগ কোনো ৰাস্তা ইয়াত নাই। কাৰণ ইয়াৰ দ্বাৰা আমি গম পাব লাগিব যে যদি চিন্স আৰু ফৰ দেখিছোঁ বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'ব। আৰু যদি চিন্স ফৰ লগত কোনো নিৰ্দিষ্ট ডেট তাৰিখ থাকে তেতিয়াহ'লে পাৰফেক্ট টেন্সো হ'ব পাৰে। গতিকে আজিলৈ ভিডিঅ'টো ইমানে। যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লগতে কাষতে থকা বেল আইকনটো দাবা দিবলৈ নাপাহৰিবা। ধন্যবাদ। জয় আই অসম।